হাই ফ্ৰেণ্ড, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া সন্ধিয়া আৰু ম'ম' খাই মোৰ লগৰ 2-3টা ভিডিঅ'টো দেখিছেই। তাই আহি থাকে মাজে মাজে। আজিও তাই আহিলে, হাজবেণ্ডে গম পাই পেলাই মানে ম'ম' লৈ আহিলে যে তাই আহিছে। ঠিক আছে, তোমালোকলৈ কিবা লৈ যাওঁ। মই কৈছোঁ যে ম'ম'কে লৈ আহা, ম'ম' খাম। চ' সি ম'ম' লৈ আহিলে। এতিয়া দুইজনীয়ে ম'ম' খাবলৈ বহিছোঁ। সিও ছাইডত চিঙৰা খাই আছে, চিঙৰা খাই বেছি ভাল পায়। এতিয়া আমি খাওঁ, আপোনালোকেও চাই থাকক। নেক্সট আমি ভাবিছোঁ দুইজনীয়ে ম'ম' চেলেঞ্জ ভিডিঅ' এটা বনাম আৰু আপোনালোকে চাব। এইটো কেতিয়া বনাম মই কৈ আছোঁ বাৰু। তাই আৰু নেক্সট যেতিয়া আহে তেতিয়া আমি বনাম আৰু আপোনালোকে সোনকালে এটা চেলেঞ্জ ভিডিঅ' চাবলৈ পাব। মইতো আগত বনাইছিলোঁ, এতিয়া বনোৱা নাই। একচুৱেলি এতিয়া চব বিজি ন, সময়ো নাই কাৰো। নেক্সট বনাম আৰু কেতিয়া আহক কবি। ভাতখিনি উঠাই দিলোঁ, তাৰপিছত আমাৰ পাছৰ খানাও উঠাই দিলোঁ আৰু এতিয়া মই পিঁয়াজ আলু গুচাই লওঁ। মাছ বনাম ঔটেঙাই দি, একদম একো নিদিওঁ, খাই তেনেকৈ ভালেই লাগে। ঔটেঙা আৰু আলু এটা দি পেলাই মাছ আছে, মাছেদি সেয়া ঔটেঙা বনাই দিম আৰু চয়াবিন সেয়া ভাজিম আৰু চাওঁ আৰু কি যদি বনাব মন যায় বনাম, মন নগ'লে নবনাওঁ আৰু। চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এয়া মই আদা নহৰু পিঁয়াজ জলকীয়া সেয়া কাটি আছিলোঁ। ভিডিঅ'টো আন্ধাৰ হৈ আছিলে, সেইকাৰণে ইমান ধৰিব পৰা যোৱা নাছিলোঁ। একচুৱেলি মোবাইলটো থ'বলৈ অকণ দিগদাৰ হৈছিলে। মই এনেই এটা জেগাত থৈ পেলাই কৰিলোঁ, আন্ধাৰ হৈ গ'ল।
মাছৰ তৰকাৰীটো বনোৱা হৈ গ'ল। তাৰপিছত ঢেকীয়া কেইডালমান আছিলে, ঢেকীয়া কেইডালমানো সেই ভাজি দিলোঁ সেয়া বুট দি। মগু মানে কি আমাৰ বুট আৰু মগু একেলগে তিওৱা আছিলে কাৰণে মগুটো দিছোঁ দেই, নহ'লে মগুটো দিব নালাগে একচুৱেলি, দিলেও একো কথা নাই। আৰু এয়া ভাজি হৈ গ'ল। আৰু এইটো ভিডিঅ' ইমানখিনিয়ে আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ।